নমস্কাৰ দাদী খুৰী জেঠু জিতে দাদাবু গোটাখনকে আজি মোৰ চেনেললৈ স্বাগতম জনাইছোঁ মহিলা যাব লৈছোঁ ক'ত যাই আছোঁ কি কৰি আছোঁ গতিকে অল্প টাইম চিৰাও কিবা বোলে তুৰতুৰিয়া না তুৰতুৰি না কি সেনেকা কিবা মুঠতে পাহাৰত হয় না পাহাৰত গতিকে পাহাৰত মানে এনেকা চৰা একটা আছে সেইগা চাব যাওঁ কিন্তু মানে ইগ আমাৰ এই পঞ্চপুৰত নহয় ইগ আচলতে অল্প বেলেগ জেগাত অভয়পুৰীত গতিকে চলো তুমিও যাব লাগিব হাজাৰো হওক ভয় লাগে না যিহেতু ঠিক ইফালে চানা পুরা চাহ বাগান নেকি পুরা অসমের মানে আমার এনে নাম করা নাকি অসমখান চাহ বাগানের কাৰণে নাম করা গতিকে এইগিলাখনে হৈছে চাহ বাগানের মাঝে মাঝে বলক এৰে পৰা হ'ল যেনিবা পাহাৰকো আৰম্ভ পাহাৰত পুৰা পাহাৰত উঠি আছোঁ আমি এলা এইকেইটি চাতৰ চেগুন কাটি বেচেৰা গোটাই ৰাস্তা চানা ৰাস্তা চা ক'ত আছোঁ চানা ৰাস্তা এইগিলা চব কোনো বাহিৰৰ জেগা নহয় এইগিলা চব আমাৰ অসমেৰে বঙাইগাঁৱৰে জেগা গতিকে কি ক'ম আৰু বঙাইগাঁও মানে অভয়পুৰী পৰে অভয়পুৰীৰে জেগা এইগিলা চা একদম গাছে গাছ পাহাৰৰ ওপৰে ওপৰে ৰাস্তা মানে ক'বাই নচলে আৰু কি মজা ইফালে জেগাকেইটি ইনকা ভাল লগা মানে আৰু এইগিলা চেগুন কাঠ লম্বা লম্বা কি টাৰ্ণিং মানে কৈ যে হাই পাহাৰৰ একা বেকা বাটেৰে হাই সেনেকা হৈছে কেষ্টা আৰু কি কেজেং ঠেং গতিকে এইবাৰ ইডিয়া যায়ে থাকিম আমি চলো এই পাৰ্টনাৰকেইটি গাঁও দি আছে এইকেইটি দাউৰাইছে ভাই আহি আছোঁ ৰ এলাই চেল্ফি ল'ম আহি আছোঁ চলো এইবাৰ ইডিয়া যায়ে থাকিম আমি মেইন বস্তুবোৰ নাপোৱা পৰ্যন্ত মানে একটা আছে বস্তু আৰু এই দিয়া একটা এতে ডাঙৰ পাহাৰৰ মাজত পুখুৰী এই পুখুৰী দেখিছ গোটাই লাল পানী লাল টকটকা কিন্তু পাহাৰৰ মাটিটো একচুৱেলি লাল টকটকা হয়ে গতিকে এই পুখুৰী দেখিছ কেনেকৈ মাছ ঠাচ আছে যাওঁতে মাছ মাৰিব চেষ্টা কৰিম গতিকে আৰু এই একটা বিৰাট মানে টাৰ্ণিং কি মজা জাগা মজা যদি নাই আহিবি অভয়পুৰী মানে হাই চিগুন কি কয় জাগা কিবা হ'লে এই যে এখন যে গান কয় এই টুলুঙীয়া বাজাৰত আপা মানুহ হিমচিয়া কথা কয় যে দৌৰাও নাচাৰিবি কুকুৰী দৌৰাও হাই টুলুঙীয়া বাজাৰখনৰ মুখামুখি অহা ৰাস্তা কতে দিয়া আহিয়ে থাকিলে এই জাগাকো পাবি বেছি দূৰ নহয় মাত্ৰ 2 কিলোমিটাৰমান আহিলে পাৰ দিয়া চানা পাহাৰ চা কি মজা লগা আকাশ চানা আকাশ মে বাদল থৰা থৰা হায় না সেনেকা হৈছে কেষ্টা আৰু কি গতিকে যি কি নহওক চলো এইবাৰ আমি নামি আছোঁ মজা লাগি আছে বে একদম ভূটানত থকা সেনেকা ভাৱ হৈ আছে মোৰ কিবা ভূটানৰ ৰাস্তা ইটি এনেকা লাগে না যদি ভূটানত গেছ তাহলে দাস পাবি যে এনেকা তেৰেং বেৰেং প্ৰায় একে শ্বিলং লাইট সেনেকা হৈছে আৰু কি কেষ্টা গতিকে এইবাৰ নামে মেইন চেণ্টাৰ মানে জাগা তুৰতুৰি না কিবা আছিল নাম মই পাহৰিলোঁ গতিকে সেই জাগা কটত যাবৰ কাৰণে এইগিলা মানুহ আছে গতিকে চলো লাহে ফাইনেলি আহিয়া পাইলং তুৰতুৰিয়া এইগতে বোলে এই পানী দিছে আইগতে পুৰা পাহাৰৰ মাজত তুৰতুৰিয়া এইগতে হৈছে বোলে তুৰতুৰিয়া গতিকে আৰু মানে পৰিৱেশ চাই এইগিলা মানে পুৰা তেৰেং বেৰেং ৰাস্তা গতিকে মানে ক'বাই নচলে আৰু ইনকা ভাল লগা যি আৰু দেখি আছোঁ গতিকে
আরে ভাই জাগা চানা কি গোটাই স্পেচিয়েল জাগা তাৰপিছত এইগো দেখছো এইগো হৈছে কাৰেণ্টে খুঁটি দিয়ে বানাই দিয়া বস্তু মানে বহাৰ কাৰণে এতে বহি লাল চাহ খাব ভাল হৈছে মজা বেলা ভাতি আৰু এইগিলা চব পুৰা অসমৰ মেপখানৰ হেংকা হৈ আছে এইগো মানুহ বহি আছে গতিকে আৰু এইফাল দিও আছে এই আৰু এইফাল দিয়ে এইগিটি পুৰা মানে কেংকা পুৰা বহি আছে এইগিলা আচলতে পিকনিক প্লেচ হয় এইগিলাখনত পিকনিক খায় মানুহ এইগিলাখনত চব মানে পিকনিক পাৰ্টি আহে গতিকে এই গৈছে পুৰা হেংগিং ব্ৰিজ মানে নকবিকে আৰু দেখাম আৰু অলপ পাছত আৰু এদিয়াৰ এই গৈছা কেংকা মানে ডেঞ্জাৰ মানে নকবিকে আৰু এই গোটেই হৈছে তুৰতুৰি গতিকে চলো এইবাৰ আমি হেংগিং ব্ৰিজ খান চাম হেংগিং ব্ৰিজ মানে কি ক'ম আৰু হেংগিং ব্ৰিজ আজি মানে ভাই উঠিম আজি হেংগিং ব্ৰিজত গতিকে যি কি নহওক এইখন কোনো ডিপ লেভেলৰ হেংগিং ব্ৰিজ নহয় বা ভূটানৰ হেংগিং ব্ৰিজ নহয় গতিকে হেংগিং ব্ৰিজখন চাওঁ কেংকা ডেঞ্জাৰ এইগিলা চা পুৰা মানে মাথি পুৰা আৰু মাথি দিয়ে হেংগিং ব্ৰিজ কেংকা খাতৰা হ'ব তাহলে একবাৰ ভাব একটো গতিকে চলো হেংগিং ব্ৰিজ কেংকা খাতৰা এইখান হৈছে আচলতে বাছেৰ হেংগিং ব্ৰিজ এইগিলা চা পুৰা হাকাতি হেংকা বাছেৰ চাইডে দিয়া দিছে আহিবি এই চাজালা কেৰেট কৰোঁত ভাই নাভাঙিলে হ'ল কেৰেট কৰোঁত বাজি গোটাই যদি মানে আহিব পাৰিছে তে তুমি গোটাখানে সপৰিয়ালে আহিবি আৰু কি গোটাখানে চাবি জাগা এইখিনি এলা বৰ্তমান আহিব নালাগে বৰ্তমান লকডাউন চলি আছে লকডাউন খুলিলে আহিবি পুৰা অসমৰ মেপ নিচিনা লাগে গতিকে আৰু কি ক'ম তে আৰু আমি এইচোঁ বৰ্তমান তপন মই দুইজনে তপন মোৰ লগত হাইডেক মাস্কখন লাগিলেও ভাল লাগিব গতিকে এলা চলো আৰু বেছি টাইম নিজিৰাং এলা আমি ঘৰত যাব লাগিব মানে বেছি দেৰিও কৰা নাযায় চৰাগা সেই দেখছে না ওপৰত পাহাৰত হেংগিং ব্ৰিজখন দেখিলে এইখন আচ্ছা এইখিনি হৈছে মোৰ ছোট ব্লগ যদি ভিডিঅ' চাই ভাল পাইছ লাইক কৰিবি কমেণ্ট কৰিবি আৰু লগতে মোৰ চেনেলক যদি নতুন হৈছে তাহলে সাবস্ক্রাইব করবি একেন পুরা মনের দিলের খুশি মতে সাবস্ক্রাইব করে দিবি গতিকে এলা চলো টাটা বাই বাই আজিলৈ এইখিনিয়ে